নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। জুবিন গাৰ্গে প্ৰথম অভিনয় কৰা চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অনামিকা। 2 নম্বৰ কুৱেশ্যনটোত আছে গছৰ খৰাঙত বাঁহ সাজা চৰাই কোনটো? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ধনেশ। অপশ্যনত বহুত কেইটা আছিল, বগলী আৰু কিবা কিবি আছিল, কিন্তু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ধনেশ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, শিৱসাগৰত থকা পুৰণি কীৰ্তিচিহ্নটোৰ নাম কি? অপশ্যনত আছিল কিবা কিবি দৌল গোবিন্দ আৰু আন কিবা কিবি, কিন্তু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰংঘৰ। শিৱসাগৰত থকা পুৰণি কীৰ্তিচিহ্নটোৰ নাম হ'ল ৰংঘৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? টুচু পূজা অসমৰ চাহ জনগোষ্ঠীসকলে পালন কৰে। চিলাৰায়ৰ প্ৰকৃত নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব শুক্লধ্বজ। চিলাৰায়ৰ প্ৰকৃত নাম শুক্লধ্বজ। অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দেওহাঁহ। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। কপৌ ফুল কোন ৰাজ্যৰ ৰাজ্যিক ফুল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অৰুণাচল প্ৰদেশৰ। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল। ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 12টা অনুসূচী আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কোনটো ঠাইত অলপতেই তেল দুৰ্ঘটনা সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বাগজান। এইটো আমি সকলোৱে জানো, কিছুদিন আগত বাগজানত তৈল দুৰ্ঘটনা সংঘটিত হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, জোনবিল মেলা কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বিনিময় প্ৰথা। বিনিময় প্ৰথাৰ বাবে জোনবিল মেলা বিখ্যাত। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। জয় আই অসম।